নমস্কাৰ আজি কম আমি একচুয়ালি মই এই প্ৰশ্নটো যেতিয়া মই চেম্বাৰত মানুহৰ লগত কথা পাতো আৰু টকা পইচাক লৈ পেলাই কিছুমান যেতিয়া ৰিচুৱেলছ কৰিব দিও নিয়ম কৰিব দিও প্ৰায় এটা প্ৰশ্ন আহে মনত সকলোৰে বা মোক কৰে যে আমি মা লক্ষ্মীৰ কাৰণে কোন দিনা ব্ৰত ৰখা উচিত আৰু কোন দিনা পূজা কৰিলে আমি মা লক্ষ্মীৰ কৃপা লাভ কৰিব পাৰো এতিয়া আমি যদি বাৰ হিচাপে চাও তেতিয়া হলে আমি সকলোৱে জানো যে সোমবাৰে মহাদেৱৰ পূজা কৰা হয় মঙ্গলবাৰে হনুমানজীৰ পূজা কৰা হয় বুধবাৰে ভগৱান গণেশৰ পূজা কৰা হয় বৃহস্পতিবাৰে দেৱগুৰুৰ পূজা কৰা হয় আৰু ভগৱান বিষ্ণুৰ পূজা কৰা হয় আৰু শুক্ৰবাৰে আমাৰ আদি শক্তিৰ পূজা কৰা হয় মানে আমি দেৱীৰ ৰূপত যিগৰাকী দেৱীকে পূজা কৰো হেয়া হোক মা দুৰ্গা হোক সন্তোষী মাৰ ব্ৰত ৰাখি পূজা কৰাই হোক মা লক্ষ্মীৰ হোক মা সৰস্বতীৰ হোক মা কালীৰ হোক আদি শক্তিৰ মানে দেৱীৰ ৰূপৰ পূজাসমূহ সকলো শুক্ৰবাৰে কৰে শনিবাৰে শনি মহাৰাজৰ পূজা কৰা হয় আৰু ৰবিবাৰে সূৰ্য পূজা কৰা হয় লগতে ভৈৰৱী উপাসনা কৰা হয় গতিকে এই মানে বাৰ অনুযায়ী এনেকুৱা পূজা কৰাৰ যিখিনি আমাৰ আগৰ পৰা কৰি আহিছে সেই হিচাপত যদি চাবলৈ যাওঁ শুক্ৰবাৰটো যদি আমি গ্ৰহৰ পৰা চাওঁ যেতিয়া হলে শুক্ৰবাৰটো হল শুক্ৰ গ্ৰহক প্ৰতিনিধিত্ব কৰে আৰু শুক্ৰ গ্ৰহ হল বিলাসিতা সমৃদ্ধি সুখ সকলোৰে অধিপতি গ্ৰহ বুলি কোৱা হয় আৰু শুক্ৰ গ্ৰহ ভাল যাৰ থাক হয় তেওঁৰ জীৱনত কেতিয়াও লাক্সাৰি কমি নাহে কেতিয়াও বিলাসিতাৰ কমি নাহে কেতিয়াও টকা পইচাৰ অভাৱ নহয় গতিকে এই শুক্ৰবাৰে যিহেতু আদি শক্তিৰ ৰূপতো পূজা কৰা হয় আৰু শক্তি হিচাপে চাব গলে আমাৰ মা দুৰ্গা মা সৰস্বতী মা লক্ষ্মী আৰু মা কালী এই চাৰিওটা শক্তিৰ পূজাও আমি শুক্ৰবাৰে কৰো গতিকে ঐশ্বৰ্য বিভূতি প্ৰাপ্তিৰ কাৰণে সমৃদ্ধি প্ৰাপ্তিৰ কাৰণে সৌভাগ্য বৃদ্ধিৰ কাৰণে এই শুক্ৰবাৰে যিহেতু শুক্ৰ গ্ৰহক প্ৰতিনিধিত্ব কৰে সমৃদ্ধিৰ গ্ৰহ হয় গতিকে শুক্ৰবাৰে মা লক্ষ্মীৰ পূজা কৰিলে ধনধান্যে পৰিপূৰ্ণ হয় আৰু আমি এই বাৰটোত প্ৰত্যেক শুক্ৰবাৰে যদি এগছি ঘি চাকি জ্বলাই মাৰ সন্মুখত আমাৰ টকা পইচা সম্পৰ্কীয় যিকোনো মনৰ মানে ইচ্ছা ব্যক্ত কৰো তেতিয়া হলে কোৱা হয় যে মনৰ ইচ্ছা সম্পূৰ্ণ পূৰণ হয় এতিয়া মই যেতিয়া মোৰ ক্লায়েন্ট সকল আহে বা বিশেষকে অৰ্থনৈতিকভাৱে অসুবিধাত পৰিলে মই শুক্ৰবাৰে কৰিব পৰা বিভিন্ন ধৰণৰ নিয়ম কওঁ কিন্তু আজি এই ভিডিঅ'টোত একেবাৰে সকলোৱে কৰিব পৰাকৈ বিশেষকৈ যিসকলৰ ব্যৱসায় আছে বা দোকানত কৰিব পাৰে তেওঁলোকৰ অফিচত কৰিব পাৰে বা ঘৰত ৰাখি হলেও কৰিব পাৰে শুক্ৰবাৰে এগছি ঘি চাকি জ্বলাই মা লক্ষ্মীৰ স্তুতি কৰি লগতে ভগৱান বিষ্ণুৰ পূজা কৰি ভগৱান বিষ্ণুৰ নামত চাকি জ্বলাই ধূপ ধূনা কৰি বগা পায়স তেওঁক প্ৰসাদ হিচাপে দি ৰঙা জবা ফুল বা পদুম ফুল হিচাপে অৰ্পণ কৰি এখন হালধীয়া বস্ত্ৰত কৰি পাঁচটা যদি কৰিবোৰ হালধীয়া কৰি হয় খুবেই বেছি ভাল আৰু অকমান কেশৰ আৰু 11 টকা এটা লৈ মা লক্ষ্মীৰ লগতে সেই সামগ্ৰীখিনি টোপোলাটোকো আপুনি পূজা কৰিব আৰু টোপোলাটো ভগৱানক অৰ্পণ কৰাৰ লগতে 108 বাৰ শ্ৰীং শ্ৰীয়ে নমঃ শ্ৰীং শ্ৰীয়ে নমঃ এই মন্ত্ৰভাগ গাব 108 বাৰ গাব আৰু তাৰ পিছত সেই টোপোলাটো নি আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত বা দোকানত হওক বা অফিচত হওক থব পাৰে আৰু ইতিমধ্যে কৈ অহা নিয়মেৰে যদি মানে দোকান খোলাৰ লগে লগে টোপোলাটো সেৱা কৰিব দোকান বন্ধ কৰাৰ সময়ত এবাৰ টোপোলাটো সেৱা কৰিব আৰু যদি আপুনি ঘৰত ৰাখিছে কেছ বক্সত ৰাখিছে তেতিয়াহলে প্ৰতিদিনে এবাৰ স্মৰণ কৰাটো বা সেৱা খুলি পেলাই আপুনি সেৱা কৰাটো উচিত ইয়ে আপোনাৰ জীৱনত সমৃদ্ধি মা লক্ষ্মীক সন্তুষ্ট কৰাত সহায় হয় বুলি কোৱা হয় লগতে অভাৱ অনাটনৰ পৰা মুক্তি লাভ কৰিব একেদিনাই নহয় কিন্তু লাহে লাহে আপোনাৰ জীৱনত থকা আৰ্থিক দৈন্যতা বা আৰ্থিক যিবোৰ সমস্যা আছে তাৰ লগত যুঁজিবলৈ আপুনি অৰ্থনৈতিকভাৱে সবল হৈ আহিব পাৰিব ইয়াৰ উপৰিও আপুনি যদি পাৰে আমি মা লক্ষ্মীৰ ক্ষেত্ৰত কওঁ যে শুক্ৰবাৰে দিনটোত ভগৱান মা বিষ্ণু আৰু মা লক্ষ্মীৰ য'ত মন্দিৰ একেলগে আছে তাত বা লক্ষ্মী মন্দিৰ হলেও হ'ব আপুনি যদি যিকোনো পাৰফিউম আপুনি লগাই ভাল পায় হেয়া পাৰফিউম যদি তেখেতক অৰ্পণ কৰে পাৰফিউমো হওক বা যিকোনো এৰোমা হ'ব পাৰে হেয়া আপুনি অৰ্পণ কৰে হেয়াও মা লক্ষ্মীক খুব সন্তুষ্ট কৰে বুলি কোৱা হয় গতিকে আশা ৰাখিছো এই যে প্ৰশ্ন তাত আছিল যে শুক্ৰবাৰে পূজা কৰাটো উচিত মা লক্ষ্মীৰ নে বৃহস্পতিবাৰে কৰাটো উচিত কিয়নো পৰম্পৰাগতভাৱে বৃহস্পতিবাৰে সকলোৱে লক্ষ্মী ব্ৰত ধাৰণ কৰে আৰু আমাৰ লক্ষ্মী চৰিত্ৰখনতো বৃহস্পতিবাৰে লক্ষ্মী চৰিত্ৰ লক্ষ্মী মানে কি যিটো পূজা কৰে আৰু হেয়া উল্লেখ আছে
কিন্তু যদি আমি সমৃদ্ধি যেহেতু আমি শক্তিৰ পূজাসমূহ শুক্ৰবাৰেই কৰোঁ হেয়া মা কালীৰে হোক মানে যদি বাৰ ৱাইজ চাওঁ তেতিয়াহ'লে শুক্ৰবাৰে লক্ষ্মী পূজা কৰিলে আমাৰ জীৱনত সুখ সমৃদ্ধি বাহাল থাকে আৰু আমি জীৱনত ধৰক অৰ্থনৈতিক দৈন্যতাৰ পৰা বহুখিনি মাৰ কৃপাত মানে আঁতৰি থাকিব পাৰোঁ আৰু অৰ্থনৈতিক দৈন্যতা আমাৰ জীৱনত নাহে আশা ৰাখিছোঁ আপোনালোকৰ প্ৰশ্নটোৰ উত্তৰ পালে লগতে কৰি চাবচোন যাৰ ধৰক এইবোৰ অলপ ফাইনেন্সিয়েল সকলোৰে নহ'ব পাৰে কিন্তু ফাইনেন্সিয়েল ৰিলেটেড যদি প্ৰব্লেমছ থাকে একেবাৰে সৰু বিধি কৰি চাব পাৰে আৰু যদি ফাইনেন্স ৰিলেটেড প্ৰব্লেম আপোনালোকৰ নাইও তেতিয়াও আপুনি শুক্ৰবাৰে মা লক্ষ্মীক আপোনাৰ ফেভৰেট পাৰফিউম তেখেতক গিফ্ট দিব পাৰে অৰ্পণ কৰিব পাৰে আপোনাৰ লাইফত ফাইনেন্সিয়েল ষ্টেবিলিটি দীঘলীয়াকৈ থাকিব মা লক্ষ্মীৰ আপোনাৰ গৃহত বাস কৰিব ধন্যবাদ